নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লেটছ লাৰ্ণ আহা শিকো উইথ কৌশিক উন্মিলনলৈ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। মোৰ পিছফালে স্ক্ৰীণত ওলাই আছে দেখিছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যি আঁচনি, এই আঁচনি হৈছে আমাৰ অসম চৰকাৰৰ যিসকল চাকৰিয়াল, অসম চৰকাৰৰ চাকৰিয়ালৰ পেঞ্চনাৰসকলৰ বাবে দিয়া চৰকাৰে দিয়া এখন আঁচনি। আচলতে এই আঁচনিখনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে যেনেকৈ বিভিন্ন সময়ত যে মেডিকেল ৰিএম্বাৰ্চমেণ্ট পায়, তেনেদৰে অসম চৰকাৰ কৰ্মচাৰীসকলেও বিভিন্ন সময়ত মেডিকেলৰ বিভিন্ন সুবিধা উপভোগ কৰিব পাৰিব। এই আঁচনিখন ইতিমধ্যে অক্টোবৰৰ পৰাই পৰ্টেল মুকলি কৰি দিয়া হ'ল, কেবিনেটত যি সিদ্ধান্ত লৈছিলে অসম চৰকাৰে। কিন্তু বহুতো কৰ্মচাৰীয়ে এতিয়ালৈকে এই আঁচনিখনত এপ্লাই নকৰিলে বা আবেদন নকৰিলে। তাৰ ফলত কালি মোৰ কাষতে দেখিছে এটা ডাইৰেক্টৰ অফ ট্ৰেজাৰিজ এণ্ড একাউণ্টৰ পৰা এটা অৰ্ডাৰ দিয়া হ'ল যে জানুৱাৰী মাহত কৰ্তন কৰিব লাগিব আমাৰ প্ৰতিজন কৰ্মচাৰীয়ে এটা পৰিমাণৰ নিৰ্দিষ্ট পৰিমাণৰ পইচা বা টকা আপোনাৰ কৰ্তন কৰিব লাগিব এই আঁচনিখনত ভোগদানৰ জৰিয়তে, আৰু তেতিয়াহে আমি আঁচনিখনৰ সুবিধা লাভ কৰিম। এই আঁচনিখন সঁচাকৈ উপযোগী আঁচনি। এই আঁচনিখনত আবেদন কৰিবলৈ যাওঁতে আমাক কি লাগিব বা কোনে কৰিব, কি কৰিলে আপোনাৰ কেঞ্চেল নহয়, সকলোখিনি কথা মই আজি এই ভিডিঅ'টো আলোচনা কৰিম। স্কিপ নকৰাকৈ চাই থাকিব। যদি মাজত আপোনালোকে নুশুনাকৈ থাকি যায়, বহুতো খোকোজা ৰৈ যাব। এতিয়া আহোঁ এই আঁচনিখনৰ ভিতৰৰ কথালৈ। এই আঁচনিখনত আপোনালোকে কেছলেছ ফেচিলিটি উপভোগ কৰিবলৈ পাব। যিকোনো মেডিকেল কলেজ হওক বা অসম চৰকাৰৰ অধীনস্থ যিবোৰ হস্পিটেল, প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক, যিকোনো হস্পিটেলত আপুনি কেছলেছ সুবিধা উপভোগ কৰিবলৈ পাব। কোনে পাব? কৰ্মচাৰীজন বা পেঞ্চনাৰজন নিজেই পাব, আৰু লগতে তেওঁ পৰিয়ালৰ সদস্যই পাব। কোনসকল সদস্যই পাব আৰু কি ডকুমেণ্ট লাগিব, সকলো মই ডিটেইলছ কৈ আছোঁ, ভিডিঅ'টো মন দি শুনিব। প্ৰথম কথা, প্ৰতিজন কৰ্মচাৰী আৰু প্ৰতিজন পেঞ্চনাৰে এই পৰ্টেল, যিটো পৰ্টেল মোৰ ডেছক্ৰিপশ্যন লিংকত দিয়া আছে ভিডিঅ'ৰ, তাত গৈ এপ্লাই কৰিব লাগিবই। তেতিয়াহে এই সুবিধা উপভোগ কৰিব পাৰিব। বা MMLSAY বুলি মাৰি দিলেও হ'ব, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অসম, তেতিয়াও আপুনি পৰ্টেলটো পাব। তাত সোমাবলৈ হ'লে আপুনি যদি এমপ্লয়ী হয়, ভাগকৈ কৈছোঁ, এমপ্লয়ী যদি হয়, কৰ্মচাৰী হয়, তেতিয়াহ'লে আপুনি নিজৰ যিটো ইনকম টেক্সৰ যিটো পান কাৰ্ডৰ নম্বৰ বা PPAN নম্বৰ, মানে NPSৰ যিটো নম্বৰ থাকে PPAN নম্বৰ, আৰু লগতে GPFৰ নম্বৰ, এই তিনিটাৰ যোগেদি আপুনি এণ্টাৰ হ'ব পাৰিব। আৰু লগতে আপোনাৰ মোবাইল নম্বৰটো, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দিব লাগিব। আৰু যদিহে পেঞ্চনাৰ হয়, তেতিয়াহ'লে তেওঁ GPF নম্বৰ নাইবা PPO নম্বৰ, পেঞ্চনৰ যিটো কোড PPO নম্বৰ, সেইটোৰ জৰিয়তে আপুনি এই পৰ্টেলটোত সোমাই যাব পাৰিব। পৰ্টেলটোত সোমোৱাৰ পিছতে আপুনি মনত ৰাখিব লাগিব দুটা কথা। আপোনাৰ নামটো প্ৰথম, আপোনাৰ নামটো আধাৰ কাৰ্ডৰ সৈতে একে হৈ আছেনে নাই, মিল আছেনে নাই। আপোনাৰ নামটো যদিহে আধাৰ কাৰ্ডৰ লগত মিল নাই, তেতিয়াহ'লে আপুনি নামটো শুধৰাই ল'ব লাগিব। নামটো শুধৰাবলৈ এইটো পৰ্টেলত নোৱাৰে। আপুনি ফিনছমৰ পৰা, যিহেতু এই পৰ্টেলটোৱে গোটেই তথ্যখিনি সংগ্ৰহ কৰিছে, ফিনছম, য'ত আমাৰ দৰমহা সম্পৰ্কীয় গোটেইখিনি কথা হয়, সেই ফিনছমত আপুনি নামটো শুদ্ধ কৰিব লাগিব। যদিহে বিভিন্ন আপোনাৰ চৰকাৰী অফিচৰ কৰ্মচাৰী হয়, তেতিয়া উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব। শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ ব্লক বা DEO অফিচৰ লগত যোগাযোগ কৰি ফিনছমত সেইটো কাৰেকশ্যন কৰি ল'ব, তেতিয়াহে ইয়াত শুদ্ধকৈ আহিব। যদিহে নামটো শুদ্ধ নাথাকে, আপুনি আধাৰ কাৰ্ডটো আপলোড দি দিয়ে, পিছত আপোনাৰ ছাবমিট হৈ যাব, পিছত আকৌ আপোনাৰ ঘূৰি আহিব। বহুতখিনি অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে যিখিনিয়ে কৰিলে সেইখিনি কিন্তু বহুতক ঘূৰি আহিছে। এইটো কাৰণত নামটো সেইবাবে আধাৰ কাৰ্ডৰ লগত মিল থকাটো বাঞ্ছনীয়। তাৰপিছত এতিয়া ডিপেণ্ডেণ্ট কোন কোন হ'ব? নিজৰ মাক দেউতাক যদি জীৱিত আছে, 2জন নাম থাকিব। লগতে যদি তেওঁ কৰ্মচাৰীজন বিয়া কৰালে, তেতিয়াহ'লে তেখেতৰ পৰিবাৰৰ নাম থাকিব, পত্নীৰ নাম থাকিব। আৰু যদি ল'ৰা ছোৱালী থাকে, ল'ৰা ছোৱালী 30 বছৰ তলৰ হ'ব লাগিব। 30 বছৰ ওপৰখিনি নহয়, 30 বছৰ তলৰ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু অকল অন্তৰ্ভুক্ত নামটো কৰিলেই নহ'ব, তেওঁলোকৰ এটা ডকুমেণ্টছ দিব লাগিব। যিহেতু মাক দেউতাকৰ নাম আপোনাৰ আধাৰ কাৰ্ডত উল্লেখ থাকেই কৰ্মচাৰীজনৰ, সেইকাৰণে আধাৰ কাৰ্ড দি দিলেই হৈ যাব। কিন্তু যদিহে পৰিবাৰৰ নামৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ উল্লেখ নাই, ভোটাৰ কাৰ্ডতো নাই, আধাৰ কাৰ্ডতো নাই, তেতিয়াহ'লে পান কাৰ্ডতো নাথাকে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? সেই যিগৰাকী এমপ্লয়ী পৰিবাৰৰ কোনো তথ্যতে নাম নাই, তাত আপুনি নামটো ভৰাব লাগিবই। লাগিলে বেংকৰ পাছবুক হ'লেও হ'ব, তেতিয়াহে আপোনাৰ গ্ৰহণ হ'ব। আৰু আপুনি গ্ৰুপ ফটো একপি দিব লাগিব। মই গ্ৰুপ ফটো আগতে কৈ লওঁ কি এতিয়া আপুনি তাত আপলোড কৰিব লাগিব। নিজৰ আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, আপুনি আপলোড কৰিব লাগিব
গোটেই পৰিয়ালটোৰ একপি গ্ৰুপ ফটো, যোন ব্যক্তিৰ নাম উল্লেখ কৰিছে একেলগে গ্ৰুপ ফটো, নিজৰ ছিংগল ফটো একপি থাকিব, আৰু লগতে আপোনাৰ ৰিটায়াৰমেণ্টৰ প্ৰুফ আপোনাৰ দুটা দিব পাৰে। আপুনি ছাৰ্ভিচ বুকৰ প্ৰথম কপিটো ফটো মাৰি দিব পাৰে, GPF যিখিনি আছে পুৰণি পেঞ্চন স্কিমৰ অধীনত, আৰু NPSখিনিৰ কাৰণে তেওঁলোকে যিটো PPN কাৰ্ড সেইটো দিব পাৰে, মানে পান কাৰ্ডটো দিব পাৰে। এতিয়া সকলোখিনি তথ্য শুদ্ধকৈ আপলোড কৰি শুদ্ধকৈ ফিল আপ কৰি এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব। আৰু এই আঁচনিখন যদি আপুনি আবেদন এতিয়াই নকৰে, কিন্তু আপুনি পাছৰ পৰ্যায়ত আপোনাৰ দৰমহা বন্ধৰ দৰে সমস্যাৰ সৃষ্টি হ'ব। সেইকাৰণে আপুনি পলম নকৰিব। প্ৰতিজন কৰ্মচাৰীয়ে আৰু পেঞ্চনাৰে নিজৰ যিখিনি যাৱতীয় তথ্য মই ক'লোঁ, আধাৰ কাৰ্ড লৈ যাব, পান কাৰ্ড লৈ যাব, বেংকৰ পাছবুক লৈ যাব, আৰু লগতে PPN যিটো NPSখিনিৰ কাৰণে আৰু GPFখিনিৰ কাৰণে GPFৰ এটা ষ্টেটমেণ্ট লৈ যাব, আৰু লগতে আপোনাৰ ছাৰ্ভিচ বুকৰ ফ্ৰণ্ট কপিটো নাইবা PPN কাৰ্ডটো লৈ যাব। এইকেইটাই যথেষ্ট। আৰু একপি গ্ৰুপ ফটো লাগিব, একপি ছিংগল ফটো লাগিব। এই ডকুমেণ্টছকেইটা মনত থাকিলে নহয়, আপুনি ভিডিঅ'টো ভালকৈ চাব। এই গোটেইখিনি কথা মই আকৌ কৈছোঁ। আধাৰ কাৰ্ড লাগিব, বেংক পাছবুকৰ ফ্ৰণ্ট কপি নাইবা কেঞ্চেল চেক, তাৰপিছতে PPN কাৰ্ড যিটো NPSৰ কাৰণে লাগে, GPFৰ কাৰণে GPFৰ ষ্টেটমেণ্ট লাগিব, আপোনাৰ ছাৰ্ভিচ বুকৰ ফ্ৰণ্ট পেজ নাইবা সেই কাৰ্ডটো যিটো মই কৈ গ'লোঁ, আৰু লগতে আপোনাৰ গ্ৰুপ ফটো একপি আৰু আপোনাৰ ছিংগল ফটো এখন, আৰু ডিপেণ্ডেণ্টখিনি যিখিনি ডিপেণ্ডেণ্ট থাকিব, আপোনাৰ ঘৰৰ যিখিনি আপোনাৰ ওপৰত নিৰ্ভৰশীল সদস্য থাকিব, যাৰ যাৰ নাম অন্তৰ্ভুক্ত কৰিব, প্ৰতিজনে এটা এটা তথ্য লাগিব। ধৰি ল'লোঁ দেউতা ভাগৰ আধাৰ কাৰ্ড আপোনাৰ লগত জড়িত আছে, মা ভাগৰ আধাৰ কাৰ্ড, আপোনাৰ পৰিবাৰৰ আধাৰ কাৰ্ড, য'ত আপোনাৰ নাম আছে, নাম থাকিব লাগিবই। যদি আপোনালোকৰ সম্পৰ্ক নথকা ডকুমেণ্টছ আপলোড কৰে, মানে তাত কোনো উল্লেখ নাই আপোনাৰ নামৰ বিষয়ে, তেতিয়াহ'লে কিন্তু আপুনি সমস্যাত পৰিব, আৰু আপোনাৰ ফৰ্মখন পুনৰ ৰিটাৰ্ণ হৈ ঘূৰি আহিব, আকৌ পুনৰবাৰ ছাবমিট কৰিব লাগিব। গম পালে? ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব সকলোৱে উপকৃত হোৱাকৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ পাছৰবাৰ মই লৈ আহিম এই স্কিমটোত এপ্লাই কেনেকৈ কৰিব পাৰি, সম্পূৰ্ণ ডিটেইলছ কেনেকৈ আপুনি ঘৰতে বহি এপ্লাই কৰিব পাৰিব। এতিয়া যিহেতু মই এই ভিডিঅ'টো আপলোড কৰা নাই, আপোনালোকক জ্ঞাতাৰ্থে ভিডিঅ' দিছোঁ, আপোনালোকে সেই ডকুমেণ্টছখিনি লৈ ওচৰৰ কাফে বা কম্পিউটাৰ চেণ্টাৰ বা নিজৰ ঘৰতে লেপটপত এইখিনি কৰি ল'ব পাৰিব। ধন্যবাদ।